গোসাইগাঁও জিলা ইউপি ট্ৰেইনৰ উপমন্ত্ৰী সুনীল চক্ৰৱৰ্তীলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এইখিনিতে আমি ধন্যবাদ। আমাৰ চাৰ্কেল অফিচাৰে আমাৰ মাজত আহি আছে। আমাৰ যিটো 151তম গান্ধী জয়ন্তী, যিটো আমাৰ জাতিৰ পিতা মোহনদাস কৰমচাঁদ গান্ধী এখেতৰ জন্মতিথি উদযাপন অৰ্থে আজি আমাৰ বিশেষকৈ এইটো উদযাপনৰ উদ্দেশ্যত আমি মানে ইয়াতে ধৰ্মঘট পালন কৰিছোঁ। ধৰ্মঘট পালন কৰাৰ ক্ষেত্ৰত আমাৰ বিশেষকৈ BTCৰ 4টা ডিষ্ট্ৰিক্টৰ এই 4টা ডিষ্ট্ৰিক্টত আমাৰ বিগত দিনৰ যিটো চৰকাৰে আমাৰ মানে কাৰ্যকাল চলাই আছিল, এই কাৰ্যকাল চলোৱাৰ সময়ত আমাৰ বিশেষকৈ শ্ৰীৰামপুৰ সমষ্টিৰে কথা কওঁ আমি। শ্ৰীৰামপুৰ সমষ্টিত আমাৰ যিকেইটা আমাৰ মানে সম্প্ৰদায়ৰ মানুহ আছে, এই সম্প্ৰদায়ৰ মানুহৰ ভিতৰত আমাৰ বড়ো কমিউনিটিৰ প্ৰায় সংখ্যাই বহুতে কম, কিন্তু বাকী আদিবাসী বা মাইনৰিটি বা আমাৰ বেংগলী বা ৰাজবংশী, হিন্দীভাষী বিভিন্ন জনগোষ্ঠীৰ মানুহ আমি তাতে বসবাস কৰোঁ। সেই ক্ষেত্ৰত দেখা যায় যে আমি শ্ৰীৰামপুৰত এই 17টা বছৰ কাল আমাৰ BPF চৰকাৰ কাৰ্যকাল চলোৱাৰ সময়ত আমি কোনো ধৰণৰ সুযোগ সুবিধা আমি পোৱা নাই। আমি জব কাৰ্ডৰ দুৰ্নীতিৰ প্ৰসংগত আছে, IOI প্ৰসংগ আছে, আমাৰ কিবা ৰেচন কাৰ্ডৰ প্ৰসংগ আছে, আমাৰ বিধৱা ভাতা প্ৰসংগ আছে, আমাৰ বিধৱা ভাতা প্ৰসংগ আছে, আমাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত আমাৰ যিকোনো সুবিধা মানে আমি হাইষ্ট মানে কিবা ক্ষেত্ৰতো আমাৰ কোনো ধৰণৰ কোনো তাত সা সুবিধা আমি আজিলৈকে পোৱা নাই। ৰাস্তা ঘাটটো মানে এইটো যিয়ে হওক মানে অলপ চলপ মানে কিবা কিবি ফাণ্ডৰ পৰা আহিছে, কিন্তু বাকী আমি ৰাইজে এইবিলাক সুবিধাৰ পৰা বঞ্চিত হৈ আছোঁ। গতিকে আজি আমাৰ এই 151তম যিটো মানে গান্ধী জয়ন্তী উপলক্ষে যিটো মানে আমাৰ ধৰ্ণা কাৰ্যসূচী কৰা হৈছে, এই ধৰ্ণা কাৰ্যসূচীত আমি এইখিনি আমি ক'ব বিচাৰিছোঁ যে আমাৰ ধৰ্ণা কাৰ্যসূচীত যাতে মানে আমাৰ এই যে যিবিলাক মানে বিগত 17টা বছৰৰ দুৰ্নীতি হৈ আছিলে, এই দুৰ্নীতিবিলাক যাতে মানে আমি মানে উপযুক্ত মানে এটা মানে ব্যৱস্থা আইনগতভাৱে পাওঁ, আৰু মানে আমাৰ অহা দিনবোৰত আমি বিশেষকৈ মানে এই দুৰ্নীতিমুক্ত দুৰ্নীতি বস্তুবিলাক যাতে আমি মানে মুক্ত হৈ পেলাই মানে এটা সবল এটা সুস্থ এটা চৰকাৰ গঠন কৰিব পাৰোঁ, যাতে মানে এই দুৰ্নীতিবিলাক যাতে মানে চৰকাৰে। ধন্যবাদ। আজি আমাৰ যিটো 151তম গান্ধী জয়ন্তী, যিটো আমাৰ জাতিৰ পিতা মোহনদাস কৰমচাঁদ গান্ধী এখেতৰ জন্মতিথি উদযাপন অৰ্থে আজি আমাৰ বিশেষকৈ এইটো উদযাপনৰ উদ্দেশ্যত আমি মানে ইয়াতে ধৰ্মঘট পালন কৰিছোঁ। ধৰ্মঘট পালন কৰাৰ ক্ষেত্ৰত আমাৰ বিশেষকৈ BTCৰ 4টা ডিষ্ট্ৰিক্টৰ এই 4টা ডিষ্ট্ৰিক্টত আমাৰ বিগত দিনৰ যিটো চৰকাৰে আমাৰ মানে কাৰ্যকাল চলাই আছিল, এই কাৰ্যকাল চলোৱাৰ সময়ত আমাৰ বিশেষকৈ শ্ৰীৰামপুৰ সমষ্টিৰে কথা কওঁ আমি। শ্ৰীৰামপুৰ সমষ্টিত আমাৰ যিকেইটা আমাৰ মানে সম্প্ৰদায়ৰ মানুহ আছে, এই সম্প্ৰদায়ৰ মানুহৰ ভিতৰত আমাৰ বড়ো কমিউনিটিৰ প্ৰায় সংখ্যাই বহুতে কম, কিন্তু বাকী আদিবাসী বা মাইনৰিটি বা আমাৰ বেংগলী বা ৰাজবংশী, হিন্দীভাষী বিভিন্ন জনগোষ্ঠীৰ মানুহ আমি তাতে বসবাস কৰোঁ। সেই ক্ষেত্ৰত দেখা যায় যে আমি শ্ৰীৰামপুৰত এই 17টা বছৰ কাল আমাৰ BPF চৰকাৰ কাৰ্যকাল চলোৱাৰ সময়ত আমি কোনো ধৰণৰ সুযোগ সুবিধা আমি পোৱা নাই। আমি জব কাৰ্ডৰ দুৰ্নীতিৰ প্ৰসংগত আছে, IOI প্ৰসংগ আছে, আমাৰ কিবা ৰেচন কাৰ্ডৰ প্ৰসংগ আছে, আমাৰ বিধৱা ভাতা প্ৰসংগ আছে, আমাৰ বিধৱা ভাতা প্ৰসংগ আছে, আমাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত আমাৰ যিকোনো সুবিধা মানে আমি হাইষ্ট মানে কিবা ক্ষেত্ৰতো আমাৰ কোনো ধৰণৰ কোনো তাত সা সুবিধা আমি আজিলৈকে পোৱা নাই। ৰাস্তা ঘাটটো মানে এইটো যিয়ে হওক মানে অলপ চলপ মানে কিবা কিবি ফাণ্ডৰ পৰা আহিছে, কিন্তু বাকী আমি ৰাইজে এইবিলাক সুবিধাৰ পৰা বঞ্চিত হৈ আছোঁ। গতিকে আজি আমাৰ এই 151তম যিটো মানে গান্ধী জয়ন্তী উপলক্ষে যিটো মানে আমাৰ ধৰ্ণা কাৰ্যসূচী কৰা হৈছে, এই ধৰ্ণা কাৰ্যসূচীত আমি এইখিনি আমি ক'ব বিচাৰিছোঁ যে আমাৰ ধৰ্ণা কাৰ্যসূচীত যাতে মানে আমাৰ এই যে যিবিলাক মানে বিগত 17টা বছৰৰ দুৰ্নীতি হৈ আছিলে, এই দুৰ্নীতিবিলাক যাতে মানে আমি মানে উপযুক্ত মানে এটা মানে ব্যৱস্থা আইনগতভাৱে পাওঁ, আৰু মানে আমাৰ অহা দিনবোৰত আমি বিশেষকৈ মানে এই দুৰ্নীতিমুক্ত
বস্তু দুৰ্নীতি বস্তুবিলাক যাতে আমি মানে মুক্ত হৈ পেলাই মানে এটা সবল এটা সুস্থ এটা চৰকাৰ গঠন কৰিব পাৰোঁ, যাতে মানে এই দুৰ্নীতিবিলাক যাতে মানে চৰকাৰে কঠোৰভাৱে মানে দমন কৰে, আমাৰ ৰাইজে যাতে পূৰ্ণাংগ সুবিধা পায়, এইখিনি আমি কামনা লৈ পেলাই আজি আমাৰ এই গান্ধী জয়ন্তী উপলক্ষে আমি এটা ধৰ্ণা কাৰ্যসূচী পালন কৰি আছোঁ।